আজি মানে কাম চাম নাই, বৰষুণ বতৰ পুৰা এইকেইদিন মজাকৈ বৰষুণ দি আছে, পুৰা চিল হৈ আছে। মানে আগষ্ট মাহৰ গৰমটো এইকেইদিনে পুৰা ঠাণ্ডা হৈ লাগিছে। সেইকাৰণে আজি অলপ মানে ফুৰিব যাম, মানে এনেই অলপ গধূলি ওলাইছোঁ ফুৰিবৰ কাৰণে মজাকৈ। গাড়ী বৰষুণ বতৰ যিহেতু গাড়ীখনত গুৱাহাটীত য'তে ত'তে যাবও নোৱাৰি, যিহেতু পানী, তথাপিও যাওঁ গাড়ীখন লৈ কিনে ওলাই মজাকৈ আমি ধুনীয়াকৈ যাম এতিয়া। আৰু মোৰ লগৰটো আহি আছে আৰু তাৰ ৱাইফো আহি আছে, তিনিজন আমি ক'ত যাই আছোঁ আপোনালোকক দেখাই আছোঁ বলক। গুৱাহাটীত অলপ বৰষুণ দিলে পুৰা বানপানী হৈ যায়, মানে এনেকৈ চাওকচোন, ৰাস্তা নায়েই, মানে পুৰা আধা ৰাস্তা ভাঙিয়ে দিছে নে এইটো কিয়ে হৈছে, পানীয়ে জমা হৈছে, মানে একো নাই ৰাস্তা। এতিয়া মজাকৈ আমি যাই আছোঁ পুৰা বৰষুণ বতৰত, এনেই ফুৰিবৰ কাৰণে যাই আছোঁ। এয়া পুৰা ভাঙা চিঙা ৰাস্তা, মানে নাৰেংগীৰ বাহিৰততো ওলাই গ'লেতো চাৰিওফালে বানপানীয়ে বানপানী। তথাপিও চাওঁ ক'লৈকে যাব পাৰোঁ। গাড়ীখন পানীৰ মাজেদিয়ে নুমাই দিওঁ আৰু উপায়টো নাই, কি কৰিব। যিহেতু আলহী ঘৰত যাম, মানে কিবা লৈ যাব দিছে, আৰু আলহী নিজে লৈ যাব দি কিনে মোক কি কয় যে পইচাটো সিহঁতে দিব, মোক বস্তু লৈ যাব দিছে। এইটো আৰু কেনেকুৱা ধৰণৰ কথা। আহি পালেও আমি এতিয়া ফৰেষ্ট গেট, মানে ফৰেষ্ট গেটৰ এই ডিব্বা চুইটছ বুলি এখন দোকান আছে, তাৰ পৰাই মজাকৈ এতিয়া মিঠাই চিঠাই লৈ লওঁ আৰু ফোন কৰিম। এই ডিব্বা চুইটছত আহি পাইছোঁ, আহি পাই কিনে কি মিঠাই লওঁ কি মিঠাই নলওঁ মানে মই ভাবি আছোঁ। তাৰপিছত আৰু যোনে নিব দিছে মানে তাকে ফটো চটো দি কিনে পঠাইছোঁ, সি চিলেক্ট কৰি দি আছে। এয়া মজাকৈ মিঠাই চিঠাই লৈ লৈছোঁ ইয়াতে। এতিয়া আমি যাম আৰু আলহী ঘৰত, বঢ়িয়াকৈ মিঠাই চিঠাই লৈ লৈছোঁ। গাড়ীখন তাতে পাৰ্কিং কৰা আছে, মজাকৈ এইখন ডিব্বা চুইটছৰ পৰা এতিয়া মজাকৈ যাই থাকিম আৰু। লোৱা আৰু গাড়ী ষ্টাৰ্ট দিম আৰু চলো। নেকি কিমান দেখো মানে বহি আছে কিবা ক'বা নাই, আমি গৈ আছোঁ। গাড়ীখন পাৰ্কিং কেনেকৈ কৰিছোঁ, মানে এই চাওক জেগাই নাই অলপো, দেখিছে? ইয়াকে কয় প্ৰ' ড্ৰাইভাৰ। আমি আহিছোঁ প্ৰ' ড্ৰাইভাৰ, পুৰা প্ৰ' পাৰ্কিং আৰু, দেখিছে? হা অঁ অঁ অঁ, গতিকে আমিও সেনেকুৱা টাইপৰ ড্ৰাইভাৰ, মানে বনি আছোঁ এনেকুৱা টাইপৰ ড্ৰাইভাৰ। দেখিছেনে? মানুহে এনেকৈ ঘৰত কেমেৰা লগাই থৈ দিয়ে, এইটো ছেফটি পুৰা। এইবিলাক হৈছে ধনী মানুহৰ কাম। আৰু এইটো যদি এনেকৈ দাঙি লৈ যায় সেইটো আনচেফটি। নাই নাই, লগাই থৈ দিছে আৰু কেমেৰাটো এনেকৈ লগাই নিজৰ ঘৰৰ কাৰণে। মানে এইবিলাক কেমেৰা আপোনাৰ নিজৰ ঘৰৰ কাৰণে আৰু, বেলেগ এনেকুৱা নাই একো। মিঠাই দিয়ে, আমাক চাহ দিব ইয়াতে, আৰু বা কি কি দিয়ে ইয়াতে, আৰু কি দিবা, কি দিবা কোৱা? হেই পলালা তুমি। তাকে আমি ৰখি আছিলোঁ চাহৰ কাৰণে, ধুনীয়াকৈ এনেকৈ চাহ তাহ দি দিছে, পূৰা একদম পূৰা খোৱাহে কথা আৰু এতিয়া মজাকৈ। দে তই ল, মজাকৈ মাৰি দে, ধুনীয়াকৈ চাহ তাহ বনাই আনি দিছে আমাক। সেয়া এতিয়া আমি চাহ খাম, আৰু এটা ব্যস্ত মানুহ, পূৰা ব্যস্ত। এতিয়া মজাকৈ আমাৰ কি কি আছে আজি খানাত? বহুত কিবা কিবি আছে, ৰূপ ভাজি, দাইল আছে, এই হাঁহৰ মাংস, চালাড, ভাত, তাৰপিছত পনীৰ আহি আছে, দেখাই আছোঁ। এই তাৰপিছত এয়া দালি আছে, মোৰ কাৰণে পনীৰ আছে, মই হাঁহৰ মাংস নাখাওঁ। পটল ভাজিও আছে, ৰ'বা তোমালে। এয়া পটল ভাজি আছে, মোৰ মানে মোৰ কাৰণে আইটেম বেছি। সঁচাকৈ তুমি যে ভিডিঅ' এডিট কৰি দিছা, সেইকাৰণে তোমালৈ বেছিকৈ বনাইছোঁ দেই, মৰমত। ধন্যবাদ ধন্যবাদ, একদম। পিছলৈ যাতে তুমি মোক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকা। এয়া আৰু আহিছে, এয়া পটল ভাজি, মানে এইবিলাক স্পেচিয়েলি আৰু। ভাত আহিছে বগা বগা প্লেটত, ধনী মানুহৰ। এইটো কিবা এটা বস্তু 10 টকা। অ' 10 টকা পটলৰ কেজি বোলে, খা। এইটো বেছি দামৰ দেই। এইটো হাঁহটো নহয়, পটলটো। পটলটো হা 10 টকা, বঢ়িয়া বঢ়িয়া। আজি বোলে 10 টকা কেজি পটলৰ। এতিয়া আমি মজাকৈ খাই ল'ম, পূৰা হাঁহৰ মাংস, দালি, পনীৰ, পূৰা স্নেক্স, পটল ভাজি, চালাড, ধুনীয়াকৈ বৌয়ে বনাইছে। হাঁহৰ মাংসটো স্পেচিয়েলকৈ ভাবিজি বনাইছে। এইটো কি আৰু মানে ইয়াৰ ৱাইফটি বনাইছে পূৰা হাঁহৰ মাংস। তাৰপিছত বাকী আইটেমৰ মানে গুৰি ধৰোঁতা তেখেত, আৰু মজাকৈ এতিয়া আমি খাম, আপোনালোকে চাওক।